গাড়ীৰ পৰা নামি আমি ৰুমত গৈ আছোঁ। একদম মানে আমাৰ ঘৰৰ বাউণ্ডাৰীৰ অৱস্থা নাই। মায়ে 6-7 মাহৰ পৰা ডিমাপুৰে মোৰ লগত আছে আৰু ইয়াতো কোনো নাই। দেওৰৰ ৱাইফো মানে মোৰ তাতে ডিমাপুৰতে। হ'লেও অৱস্থা নাই চাগে একদম। মানুহ নাথাকিলেতো বাউণ্ডাৰীৰ অৱস্থাই নাথাকে না, একদম অৱস্থা বেয়া হৈ গৈছে। তলা খুলি এতিয়া ৰুমত সোমাই আছোঁ। আমি বানপানীতে আহিছিলোঁ, মই চোহানাক লগ কৰিব হোষ্টেলত, তেতিয়া সোমাই গৈছিলোঁ। বানপানীৰ সময়তে আৰু অহাই নাই। চব তলা মাৰা, এইটো চাইড তলা মাৰি থোৱা আছে। গাড়ীত মানে চব চোহানাৰ বস্তুবিলাক আছে, সেইকাৰণে সোমাই আছে ওচৰতে। এইটো মোৰ ৰুমত একদম নিগনিয়ে কুটি একদম অৱস্থা বেয়া হৈ পেলাইছে। এইটো চক কোনফালে এতিয়া অলপ ঠিক কৰোঁ, চাফা কৰোঁ। নেক্সট দিনা আপোনাক ৰাতিপুৱা লগ পালোঁ। নেক্সট দিনা ৰাতিপুৱা মানে ইয়াত হোৱা নাছিলোঁ, দাদা এটাৰ ঘৰত হৈছিলোঁ। তো ৰাতিপুৱা সোনকালে আহি গ'লোঁ। আহি এইবিলাক অলপ চিজিল কৰিলোঁ, ঘৰ চৰবিলাক অলপ ঝাৰু মাৰিলোঁ। মাৰি পেলাই আমি যাব ওলাইছোঁ ডিমাপুৰ। কোনো নাই ঘৰত, বেয়াও লাগি আছে, সেইকাৰণে ডিমাপুৰ যাব ওলাই আছোঁ চবেই। এতিয়া টাইম হৈছে 9টা বাজিছে। চবেই ৰোজা ৰাখিছোঁ আমি। দাদা ভাবিহঁতে চব ইয়াতে ৰখি আছে। চোহানা পুৰা টোপনি, হোষ্টেলৰ পৰা আনাই বালিটো পুৰা ৰোজা ৰাখি আহিছে যে গাটো বেয়া লাগিছে। চবেই খাবৰ কাৰণে টাইমো হৈ আছে। এয়া মই কাপোৰ ঠিক কৰিছে, বাইদেউ ইমান আৰু সেইটো দেখুৱাই ইয়াত কি কি লিখাৰ পৰা ইয়াৰ চব কাপোৰ ওলাই আছে। চোহানা চব দিবৰ কাৰণে ওলাই আছে। চব যিমান আছে চব ওলাইছে। স্কুলৰ ড্ৰেছো ওলাইছে। এইটো স্কুলৰ ড্ৰেছ এটা এইটো ৰাখি দিম, তাৰ মেমৰি ক্লাছ 10ত এইটো ৰাখি দিম। এইটো নদী বাকী এইবিলাক চব ধুব লাগিব। তাত থৈ দিছে, চব ধুব লাগিব। কি কৰিছা?